নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে আৰু আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভালে। এই ভিডিঅ'টোত আজি দেখুৱাম যে মই মোৰ ফাৰ্মখনত কিমান কুকুৰা লৈ বৰ্তমান ফাৰ্ম কৰি আছোঁ। আপোনালোকে মোক সুধিও থাকে যে আপুনি কিমান কুকুৰা পালন কৰি আছে দেখাবৰ বাবে, গতিকে মই আপোনালোকক আজি দেখুৱাম আৰু লগতে মই দানা কি ব্যৱহাৰ কৰি আছোঁ সেইটো দেখুৱাম আৰু মই কাম কেনেকৈ কৰি আছোঁ, কি পদ্ধতিত কৰি আছোঁ, এই গোটেইখিনি কথা মই আজি আপোনালোকক জনাবলৈ বিচাৰিছোঁ। গতিকে বন্ধুসকল আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, মোৰ ফাৰ্মখন হৈছে এইখন। ফাৰ্মখনৰ দীঘল আৰু বহলটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক আপোনালোকে দেখিছে। আৰু মোৰ ফাৰ্মখনত বৰ্তমান মই 3টা কোঠালি কৰি ৰাখিছোঁ আৰু প্ৰতিটো কোঠালিত মই চৰাই ভৰাবলৈ চেষ্টা কৰোঁ আৰু ভৰাই আছোঁ। এতিয়া মই আপোনালোকক প্ৰথম দেখুৱাওঁ মোৰ যিখিনি ডাঙৰ কুকুৰা আছে সেইখিনি। আৰু বন্ধুসকল এয়া চাওক, এইটো হৈছে বায়'চিকিউৰিটি। গতিকে এনেকৈ ভৰিখন তিয়ালোঁ আৰু এতিয়া ভিতৰলৈ যাওঁ। এইটো হৈছে মোৰ ডাঙৰ কুকুৰাৰ ৰুমটো। এতিয়া চাওক এইখিনি কুকুৰাখিনি। বন্ধুসকল, এইটো কোঠালিত মোৰ কুকুৰা বৰ্তমান 560 পিচ আছে আৰু আজি হৈছে আপোনাৰ 69 ডেজ আৰু মোটামুটি কুকুৰাখিনিৰ ওজন 800 গ্ৰাম প্লাছ আহি আছে। আৰু যিকেইটা ডাঙৰ কুকুৰা মতাকেইটা 1 কেজি প্লাছ আহিছে আৰু মাইকীকেইটা 800, 700, 600 এনেকুৱা হৈ আছে। এইখিনি হৈছে মোৰ বৰ্তমান সময়ত ডাঙৰ কুকুৰা। এয়া চাওক। আৰু সিফালে আপোনালোকে দেখিছে সেয়া বস্তা, ইয়াত আপোনাৰ ভুচি আছে যিখিনি মই তলত পাৰি দিওঁ ভুচিটো। আৰু বন্ধুসকল, মই ভুচিটো কেতিয়াও বেয়া হ'বলৈ নিদিওঁ, গতিকে মই ভুচিটো ষ্টকত ৰাখিছোঁ। এতিয়া মই আপোনালোকক লৈ যাম মোৰ ইটো কোঠালিলৈ। সেইটো কোঠালিত কিমান কুকুৰা আছে, কেনেকুৱা চাইজৰ আছে আপোনালোকক দেখুৱাওঁ। বন্ধুসকল, মই প্ৰতিটো কোঠালিতে এনেকৈ বায়'চিকিউৰিটি ৰাখোঁ, কিয়নো মই যেতিয়া বাহিৰৰ পৰা আহোঁ প্ৰতিটো সময়ত মই ভৰিটো তিয়াইহে ভিতৰলৈ যাওঁ। গতিকে বেমাৰৰ পৰা আমি এনেকৈ যদি বায়'চিকিউৰিটি মানি চলোঁ, বেমাৰৰ পৰা আমি হাত সাৰি থাকিম, কুকুৰাবিলাকৰ যাতে বেমাৰ আজাৰ নহয়। এতিয়া আপোনালোকক দেখুৱাওঁ মই মোৰ এইটো হৈছে ছেকেণ্ড বেষ্ট, মানে মই ছেকেণ্ডত ভৰাইছিলোঁ এইখিনি কুকুৰাখিনি। চাওক, এইটো কোঠালিত মই 700 ভৰাইছিলোঁ আৰু 700ৰ পৰা মোটামুটি আপোনাৰ 670 পিচমান আছে। এয়া চাওক, এইখিনি কুকুৰাৰ আজি হৈছে 35 নম্বৰ দিন আৰু এভাৰেজ ওজন আহি আছে 330 গ্ৰাম। এয়া দেখিছে। আৰু এনেকৈ মই ফাৰ্মখন চলাই আছোঁ। চ' বন্ধুসকল, এইখিনিতে আপোনালোকক কওঁ মই কেনেকৈ কাম কৰি আছোঁ। মই প্ৰতিমাহে 600ৰ পৰা 700 কুকুৰা ভৰাবলৈ চেষ্টা কৰোঁ আৰু তেনেকৈ মই প্ৰতিমাহে কুকুৰা উলিয়াবলৈ চেষ্টা কৰি আছোঁ আৰু বিকিও আছোঁ। গতিকে মই তেনেকৈ ফাৰ্মখন চলাই আছোঁ। এয়া চাওক। আৰু এতিয়া মই আপোনালোকক লৈ যাম মোৰ যিটো বৰ্ডিং ৰুম। মই বৰ্ডিং ৰুমলৈ আপোনালোকক লৈ যাম। তাত বৰ্তমান মোৰ 710 পিচ কুকুৰা পোৱালি বৰ্ডিং হৈ আছে। গতিকে সেইখিনি আপোনালোকক দেখুৱাওঁ। এতিয়া আপোনালোকক এইখিনি দেখুৱালোঁ। তাৰপিছত মোৰ আৰু এটা ৰুম আছে, যিহেতু সেইটো প্ৰথম ৰুম, এইটো হৈছে ছেকেণ্ড ৰুম, সেইটো হৈছে 3 নম্বৰ ৰুম। গতিকে আপোনালোকক মই এতিয়া দেখুৱাম। সেইটো ৰুম অলৰেডি মই চাফ চিকুণ কৰি ৰাখিছোঁ। যেতিয়া বৰ্ডিঙত থকা পোৱালিখিনিৰ বয়স 22 দিনৰ পৰা 25 দিন হৈ যাব, এতিয়া মই সেই ৰুমটোলৈ লৈ আহিম। বন্ধুসকল, এইটো এটা হৈছে মোৰ ফাৰ্ম ৰুম আৰু ইয়াতো মই কুকুৰা ভৰাম। এতিয়া মই ফাৰ্মখন চাফা কৰি ৰাখিছোঁ এইটো কোঠালিত। আৰু এয়া চাওক, মই চূণেৰে বঢ়িয়াকৈ মুচি ৰাখিছোঁ আৰু এফালে আছে এয়া ভুচি, সকলোখিনি মই ৰেডি কৰি ৰাখিছোঁ। আৰু এয়া হৈছে দানা। এয়া চাওক, মই ৰঙিলী দানা ইউজ কৰি আছোঁ। এয়া দেখিছে আপোনালোকে। আৰু এই দানাটো মই খুব ভাল পাইছোঁ ৰিজাল্ট, গতিকে মই এইটো দানাকে মই খুৱাই আছোঁ। চ' বন্ধুসকল, আপোনালোকক দেখুৱালোঁ 3টা ৰুমত মই এনেকৈ কুকুৰা প্ৰতি মাহে বিকিবলৈ মই চেষ্টা কৰি আছোঁ আৰু এনেকৈ ভৰাই আছোঁ। এতিয়া মই আপোনালোকক লৈ যাম বৰ্ডিঙৰ ৰুমলৈ। মই বৰ্ডিং কেনেকৈ কৰিছোঁ সেইখিনি আপোনালোকক দেখুৱাম। আৰু এটা কথা বন্ধুসকল, মই যে স্প্ৰে কৰোঁ ফাৰ্মত, এইটো মেচিনেদি কৰোঁ। চাওক, যিহেতু মোৰ ফাৰ্মখন ডাঙৰ, গতিকে মই এইটো স্প্ৰে দি পেলাই গোটেই ফাৰ্মখন মই চাৰিও চাইডে আৰু লগতে গোটেই ফাৰ্মৰ ভিতৰত মই স্প্ৰে কৰি দিওঁ। চ' এতিয়া আপোনালোকক মই লৈ যাম মোৰ বৰ্ডিং ৰুমলৈ।
বন্ধুসকল, এইটো হৈছে মোৰ বৰ্ডিং এৰিয়া আৰু এইখন চাওক মোৰ বেনাৰ দেখিছে। আৰু এইফালে মই প্ৰথম দেখুৱাইছোঁ আপোনালোকক, এইটো হৈছে বায়'ছিকিউৰিটি। আজি মই ইয়াত পটাছ পানী দিয়া নাই আৰু মই ভিতৰত যাম, তাত এটা প্লেটত পটাছ পানী দিয়া আছে, আপোনালোকক দেখুৱাওঁ। আৰু এইফালে চাওক, ইয়াত মই ফৰ্মেলিন দি ৰাখিছোঁ আৰু নহ'লে কেতিয়াবা পটাছ পানী দি ৰাখোঁ। এনেকৈ ভৰিখন তিয়ালোঁ। এতিয়া যাম ফাৰ্মৰ ভিতৰলৈ। এইখিনি হৈছে মোৰ আজি 13-14 দিনীয়া পোৱালি। এয়া চাওক, বৰ্ডিং কৰি আছিলোঁ বৰ্তমান ইয়াত। আৰু এইখিনি পোৱালি যেতিয়া মোৰ 22 বা 25 দিন হৈ যাব, মই তেতিয়া সেই ৰুমটোলৈ লৈ যাম, যিটো ৰুমত মই সুন্দৰকৈ চূণেদি মুচি ৰাখিছোঁ। আৰু পোৱালিখিনিৰ গ্ৰোথ চাওক, কি সুন্দৰ এটা গ্ৰোথ আহিছে। আৰু ইমান উইক পোৱালি নাছিলে এইখিনি পোৱালিত। এইবাৰ দানা লগাই আছোঁ ষ্টাৰ্টাৰ বৰ্তমান। আৰু এয়া চাওক বাচনবিলাক মই কেনেকৈ ৰাখিছোঁ দেখিছে। চব বন্ধুসকল, আজি আপোনালোকক দেখুৱালোঁ মই কেনেকৈ ফাৰ্মখন চলাই আছোঁ আৰু বৰ্ডিং কেনেকৈ কৰিছোঁ, গোটেইখিনি কথা আপোনালোকক জনালোঁ। গতিকে আপোনালোকে মোক সুধি থাকে আপোনাৰ কুকুৰা কিমানখিনি আপুনি দেখুৱাবচোন। গতিকে আজি দেখাবলৈ চেষ্টা কৰিলোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তাত লাইক কৰিব আৰু এনেধৰণৰ ফাৰ্মৰ সম্পৰ্কীয় কুকুৰাৰ সম্পৰ্কীয় ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিলোঁ, ধন্যবাদ। জয় আসন, জয়